মানুহজনে আৰু ল'ৰা ছোৱালী মুখাত যেনেহে তেনে অযোধ্যাত থকা হ'ল ইমান দিনে প্ৰাণবায়ু ওলালে গতিকে ব'ল ঘৰতে যি এপৰ লাম লাপটো বাকী আছে তাকে লৈ হনুমান পশ্চিমত থকা পৰিয়ালটোৰ কামলৈকে এইখন ঠাইতে অজয় মহাৰাজৰ দিনত অলখান ভোগ কৰিবলৈ গ'ল মাছ গাখীৰ মাখন কলো নহয় বিধে বিধে ফলমূল আকৌ ফলমূল একেবাৰে কৰি বছৰ একেবাৰে বছৰ বজাৰ খবৰটো বাদে ৰাজ্যত কি ঘটিছে ক'বই নোৱাৰে পাত লাগিছে বুজিছ পাত লাগিছে সেইকাৰণে খাবলৈ পুতিবৰ বৃত্ত দিবলৈ সচেতন হোৱা ঐ মংগল কেনেবাকৈ এইটো কথা ৰজাৰ কামত কৰিব লাগিলে তোৰে কালি সেই উত্তৰ সীমাৰ অজানিতি মূলকৰ গাঁৱৰ মানুহবোৰৰ পৰিণতি হৈ আহিছে যদি সময়ত গৈ নাপাবই আকাৰে মুখা বিহু হ'ব গতিকে হ'ল পুৰণা গাঁৱলৈ বুলি লিখ ধৰোঁ